বদুয়া কৰি দিব আৰু তাইফৰ ব্যক্তিসকল আজি দুনিয়াৰ পৰা নিষ্কুনাবুদ হৈ যাব। কিন্তু আমাৰ নবী মুকাৰৰমে আল্লাহৰ ওচৰত দোয়া কৰে, পৰৱাৰদিগাৰ আলম, মই মোৰ জিসিমত মোৰ শৰীৰত এই তাইফবাসীয়ে পাথৰ মাৰিছে, মই সহ্য কৰিছো। আই পৰৱাৰদিগাৰ আলম, কিন্তু যদি আজি তাইফ বস্তিয়ে তাইফবাসীক যদি তুমি হিদায়ত নিদিয়া, ইহঁতে যদি সৎপথ নাপায় আৰু যদি জাহান্নামী হৈ যায়, তেতিয়াহ'লে মই কেতিয়াও সহ্য কৰিব নোৱাৰিম। মই দোয়া কৰিছো, মৌলা ইহঁতক তুমি হিদায়ত দান কৰা। সুবহানাল্লাহ। আজি কোনজন সেইজন মুছলমান, আজি কোনজন সেইজন দয়াল নবীৰ প্ৰকৃত গোলাম, যিজন গোলামে নিজৰ লোকচান কৰি হ'লেও, নিজে মাৰ খাই হ'লেও, নিজে গালি কৰি হ'লেও, নিজৰ ভাই গালি নিদি নিজৰ ভাইৰ কাৰণে গালি দিয়াৰ পিছত নিজৰ ভাই কাৰণে দোয়া কৰিছে, পৰৱাৰদিগাৰ আলম, মোৰ এইজন মুছলমান ভাইয়ে মোক গালি দিছে, মই গালি নিদিওঁ, এইজন মোৰ মুছলমান ভাইক তুমি হিদায়ত দান কৰা। এনেকুৱা কালচাৰ, এনেকুৱা নীতি, এনেকুৱা আদৰ্শ আমালোকৰ মাজত আছে নে নাই? যদি এনেকুৱা আদৰ্শ নাই, তেতিয়াহ'লে নবীৰ আদৰ্শৰ পৰা আমালোকে দূৰত গুচি গৈছো। আৰু নবী মুকাৰৰমে ফৰমাইছে, যেতিয়া নেকি কৌমে মুছলিমে মোৰ আদৰ্শৰ পৰা দূৰত গুচি যাব, সেই সময়ত সেই কৌমে মুছলিমৰ কাৰণে আল্লাহ তাআলাই পৃথিৱীৰ আটাইতকৈ বদমাছ ব্যক্তিবিলাকক লিডাৰ বনাই দিব, আটাইতকৈ ডাঙৰ জালিমবিলাকক লিডাৰ বনাই দিব। গতিকে মুছলমান, সেইকাৰণে নবীয়ে ফৰমায়, সেইকাৰণে আমাৰ নবীয়ে ফৰমায়, বলে হুব্বু ফিল্লাহি ওয়াল বুগদু ফিল্লাহ, কাৰোবাৰ লগত মোহব্বত কৰা আল্লাহক ৰাজি কৰিবৰ কাৰণে, আৰু কাৰোবাৰ লগত দুশ্মনী কৰা একমাত্ৰ আল্লাহক ৰাজি কৰিবৰ কাৰণে। আমালোকে দেখিছো এজন প্ৰকৃত ইমানদাৰ আহিছে, আমি সালাম কৰিছো, কালাম কৰিছো, সেইজন যদি আমালোকৰ বংশৰ নহয়, আমাৰ যদি গাঁওবাসী নহয়, আমাৰ যদি সমাজবাসী নহয়, আমাৰ যদি নিজৰ ঘৰৰ পৰিয়ালৰ নহয়, সেইজন আমি নিজৰ ইমানদাৰ ভাই, মুছলমানৰ ভাই হিচাপে আমালোকে অন্তৰত জাগা দিছো। আৰু এইটো অন্তৰত জাগা দিয়াৰ কাৰণে আল্লাহ ৰাজি হ'ব, মহব্বত আমালোকে পয়দা কৰি ল'লো। কিন্তু আল্লাহৰ নবীয়ে ফৰমায়, ওয়াল বুগদু ফিল্লাহ, আৰু কাৰোবাৰ লগত দুশ্মনী ৰাখা আল্লাহক ৰাজি কৰিবৰ কাৰণে। কেনেকুৱা দুশ্মনী? কাৰোবাৰ লগত দুশ্মনী কৰিব লাগিব, শত্ৰু হ'ব লাগিব, বেয়া ভাৱ ৰাখিব লাগিব, এনেকুৱা বেয়া ভাৱ ৰাখিলে আল্লাহ ৰাজি হ'ব। অৰ্থাৎ সেইটো কেনেকুৱা বেয়া ভাৱ? যদি আপোনাৰ দৃষ্টিগোচৰ হৈছে কোনোবাই নিজৰ মা বাবাৰ নাফৰমানি কৰিছে, কোনোবাই শৰীয়তৰ উলংঘ কৰিছে, কোনোবাই চেৰাব খাইছে, কোনোবাই নিজৰ মহিলাৰ ওপৰত অত্যাচাৰ কৰিছে, কোনোবাই যদি ইছলামক যদি উলংঘ কৰি ইছলামৰ খেলাফ যদি কোনো কাৰ্য কৰিছে, আপোনাৰ যদি দৃষ্টিগোচৰ হৈছে, আপুনি লগে লগে ঘোষণা কৰি দিয়া, তুমি শৰীয়তৰ বিৰোধী কাৰ্য কৰিছা, তুমি নিজৰ মা বাবাৰ নাফৰমানি কৰিছা, তুমি নিজতকৈ জ্যেষ্ঠজনক বেসন্মানি কৰিছা, তুমি সমাজক তুমি উলংঘ কৰিছা, তুমি ইছলামক বৰবাদ কৰিছা। যেতিয়ালৈকে তুমি পুনৰ ধৰ্ম তুমি ঘূৰি নাহিবা, যেতিয়ালৈকে তোমাৰ ইছলামৰ সাজা তোমাৰ ওপৰত আইড কৰা নহ'ব, তেতিয়া পৰ্যন্ত তোমাৰ লগত আৰু মোৰ লগত কোনো সম্পৰ্ক নাই। আল্লাহৰ নবীয়ে ফৰমায়, যদি এনেকুৱা কাৰোবাৰ লগত শৰীয়তৰ দুখী ব্যক্তিৰ লগত যদি তুমি দুশ্মনী ৰাখা, এই দুশ্মনীৰ জৰিয়তে আল্লাহ ৰাজি ও খুশি হৈ যাব মুছলমান। কিন্তু যদি আমি নিজৰ স্বাৰ্থৰ কাৰণে, যদি আমি নিজৰ স্বাৰ্থৰ কাৰণে যদি আমি নিজৰ ওচৰ চুবুৰীয়াৰ লগত কাজিয়া কৰোঁ, নিজৰ ভাইৰ লগত যদি কাজিয়া কৰোঁ, গৰু ছাগল খাই সম্পত্তি ধন সম্পত্তিৰ কাৰণে যদি আমি কাৰোবাৰ লগত কাজিয়া কৰিছোঁ, কাৰোবাক ওচৰ চুবুৰীয়া ভাইক যদি আমি শত্ৰু বনাই লৈছোঁ, এই শত্ৰু কিন্তু ইছলামে কেতিয়াও স্বীকৃতি দিয়া নাই। তেনেকুৱা শত্ৰু ইছলামে কেতিয়াও মানি নলয়। আমাৰ নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পবিত্র হাদিসে মুবারকত ফরমায়, সেইজন ব্যক্তি আল্লাহর রহমতের পৰা বঞ্চিত থাকিব, আর সেইজন ব্যক্তি জান্নাতের পৰা দূৰত থাকিব, সেইজন ব্যক্তি আল্লাহর দয়াৰ পৰা দূৰত থাকিব। আর যিজন ব্যক্তিৰ নেকি অত্যাচাৰত নিজৰ ওচৰ চুবুৰীয়া শান্তিত নাথাকিব, সেই সকল ব্যক্তি কেতিয়াও আল্লাহৰ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। মুছলমান, আমাৰ দৈনন্দিন যিখিনি কাৰ্যসূচী আমি আছে, আমাৰ নিজৰ ঘৰৰ যিটো পৰিৱেশ আছে, সেই পৰিৱেশটো আমি সদায় সলনি কৰি লৈ যাব লাগিব। ইছলামিক পৰিৱেশ আমালোকৰ মাজত আনিব লাগিব। আমাৰ নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায়, তিনিজন ব্যক্তি জান্নাতত কেতিয়াও যাব নোৱাৰিব। সেই তিনিজন ব্যক্তিৰ
ভিতর দয়াল নবী ফরমায় যে প্রথম সেইজন ব্যক্তি জান্নাতৰ পৰা দূৰত থাকিব লাগিব, যিজন ব্যক্তিয়ে নিজৰ মা বাবাৰ নাফৰমানি কৰিব সেইজন ব্যক্তি জান্নাতৰ পৰা দূৰত থাকিব লাগিব, যিজন ব্যক্তি নেকি শেৰাবীৰ আদি হৈ যাব সেইজন ব্যক্তি জান্নাতৰ পৰা দূৰত থাকিব লাগিব। সেই সকল মহিলা জান্নাতৰ পৰা দূৰত থাকিব লাগিব যিসকল মহিলাই দুনিয়াত জীৱিত অৱস্থাত পুৰুষৰ লেবাস পৰিধান কৰিব, যিসকল মহিলাই পুৰুষৰ কালচাৰত চলাফিৰা কৰিব সেই সকল মহিলা আল্লাহৰ জান্নাতৰ পৰা দূৰত থাকিব লাগিব। মুছলমান, আমাক আল্লাহ তাআলাই যি মা বাবা দান কৰিছে এই মা বাবা আমালোকৰ কাৰণে জান্নাত হয়, এই মা বাবা আমালোকৰ কাৰণে জাহান্নাম হয়। কোরআনে মুকাদ্দাস ফুরকানে হামিদ আল্লাহ তাআলাই ফরমায় ওয়া বিল ওয়ালিদাইনি ইহসানা, আল্লাহ ফরমায় তোমালোকে নিজের মা বাবার লগত ভাল ব্যবহার করা। দ্বিতীয় আয়াতে আল্লাহ তাআলাই ফরমায় আনিশকুরুলি ওয়ালি ওয়ালিদাই, তোমালোকে মোর শুকরিয়া আদায় করা আর তোমালোকে নিজের মা বাবার শুকরিয়া আদায় করা। আল্লাহ একমাত্র নিজের শুকরিয়া আদায় করার কথাই আদেশ করা নাই, আল্লাহ কৈছে তোমালোকে মোর শুকরিয়া আদায় করা জগতে তোমালোকৰ যি জন্মধাৰী মা বাবা সিহঁতৰো তোমালোকে শুকরিয়া আদায় কৰিব লাগিব। আমাৰ নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় ওয়াকুমা জান্নাতুকা ওয়া নারুক, তোমালোকৰ মা তোমালোকৰ আব্বা তোমালোকৰ কাৰণে জান্নাত আৰু তোমালোকৰ কাৰণে জাহান্নাম। কিমান সুন্দৰ ক্লিয়ার কথা আমার নবী মুকাররমে কই দিছে। মুসলমান, আমার নবী ফরমায় মালউনুম মান আক্কা ওয়ালিদাই, মালউনুম মান আক্কা ওয়ালিদাই, মালউনুম মান আক্কা ওয়ালিদাই। আমার নবী ফরমায় সেইজন ব্যক্তির উপর আল্লাহর লানত, সেইজন ব্যক্তির উপর আল্লাহর লানত, সেইজন ব্যক্তির উপর আল্লাহর লানত যিয়ে নেকি নিজের মা বাবার নাফরমানি করিলে আমার নবী ফরমায় যে সেইজনের উপর নাফরমান আল্লাহর লানত, যিয়ে নেকি নিজের মা বাবাক নারাজ করিলে নিজের মা বাবার নাফরমানি করিলে আমার নবী হাদিসের ফরমায় যে আল্লাহ সেইজনের উপর রাজি হব, আল্লাহ সেইজনের উপর রাজি হব যিজনের উপর তার নিজের মা বাবা রাজি হব, আর আল্লাহ সেইজনের উপর নারাজ যিজনের উপর দেখি নিজের মা বাবা নারাজ হয়ে যাব। আমার নবী ফরমায় সেইজন ব্যক্তির কোন ফরাইজ কবুল নহব, ওয়াজিব কবুল নহব, নফল কবুল নহব, অর্থাৎ কোন ইবাদত কবুল নহব যিজন ব্যক্তি নিজেকে নিজের মা বাবার নাফরমানি করিব সেইজন ব্যক্তির কোন ইবাদত আল্লাহর দৃষ্টিত আল্লাহ কেতিয়াও কবুল করি নলব। মুসলমান, আমার নবী ফরমায় আলা বিউনাব্বিউকুম বিআকবাইল কাবাইর, আলা আলা বিউনাব্বিউকুম আকবাইল কাবাইর, আলা উনাব্বিউকুম বিআকবারিল কাবাইর আল ইশরাকু বিল্লাহি ওয়া উকুকুল ওয়ালিদাইন। আমার নবী মুকাররমে সাহাবায়ে কেরাম কইছিল এই মোর সাহাবাসকল কিয় আজি মই তোমালোকক দুটা ডাঙৰ গুনাহৰ কথা নকওঁ নেকি? কিয় আটাইতকৈ আচৰিত গুনাহৰ কথা নকওঁ নেকি? আটাইতকৈ ডাঙৰ গুনাহৰ কথা নকওঁ নেকি? তো আমাৰ নবীয়ে তিনিবাৰ কৈ কৈছিল, তাৰ তিনিবাৰৰ পিছত আল্লাহ নবীয়ে কৈছিল আটাইতকৈ ডাঙৰ গুনাহ আল ইশরাকু বিল্লাহ, আল্লাহৰ লগত কাৰোবাক সমতুল্য কৰা, আল্লাহৰ লগত সমতুল্য কথা শিৰিক। শিরিক ইন্না শিরকা লাহু যুলমুন আযীম, শিরিক তো আটাইতকৈ ডাঙৰ গুনাহ। কোরআনত আল্লাহ ফরমায় যে শিরিক কৰিব বিনা তওবায় সেইজন ব্যক্তিক আল্লাহ তাআলা কেতিয়াও মাফ নকৰে। তওবা কৰিব লাগিব, নতুনকৈ কলিমা পঢ়িব লাগিব। শিরিক বিনা তওবা আল্লাহ তাআলা মাফ নকৰে। তো আল্লাহৰ নবীয়ে ফরমায় আল ইশরাকু বিল্লাহ, আটাইতকৈ ডাঙৰ গুনাহ শিরিক। তাৰ পিছত আল্লাহৰ নবীয়ে ফরমায় ওয়া উকুকুল ওয়ালিদাইন, যে ডাঙৰ গুনাহৰ ভিতৰত আৰু এটা বস্তু হৈছে নিজৰ মা বাবাৰ নাফৰমানি। নিজৰ মা বাবাৰ নাফরমানি যিয়ে কৰিব আল্লাহৰ নবীয়ে ফরমায় আটাইতকৈ ডাঙৰ গুনাহ, অৰ্থাৎ বিনা তওবায় সেই গুনাহ মাফ নহব। অৰ্থাৎ তওবায় নহয়, যি পৰ্যন্ত নেকি তাৰ নিজৰ মা বাবাই নিজৰ সন্তানক মাফ কৰি নিদিব সেই পৰ্যন্ত আল্লাহ মাফ নকৰিব। সেইকাৰণে নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় যে তোমালোক
তোমালোকৰ জান্নাত নিজৰ মাৰ কদমৰ তলত, অৰ্থাৎ তোমালোকৰ কাৰণে জান্নাত তোমালোকৰ মা, আৰু সেইখন জান্নাতৰ এখন দৰৱাজা আছে, আৰু সেইখন দৰৱাজা আছে তোমালোকৰ আব্বা। অৰ্থাৎ যদি তোমালোকে মাক যদি ৰাজি কৰি ল'লা তুমি জান্নাত পাই গ'লা, আৰু যদি আব্বাকো ৰাজি কৰি ল'লা তো জান্নাতৰ দৰৱাজা তোমালোকে পাই ল'লা। গতিকে মা বাবা এনেকুৱা বস্তু, তো আল্লাহৰ কোরআনে মুকাদ্দাস ফুরকানে হামিদৰ যি আয়াতে কৰিমাত আল্লাহ তাআলাই ফৰমায় যে প্ৰত্যেক মানৱ ধ্বংসৰ পথত, অৰ্থাৎ যিয়ে নেকি মা বাবাৰ নাফৰমানি কৰিব সি কিন্তু ধ্বংসৰ পথত, সি ধ্বংসৰ পথত, আৰু যিয়ে মা বাবাৰ ফৰমাবদাৰ কৰিব, মা বাবাক ৰাজি কৰিব, সেইজন ব্যক্তি অতীততো ধ্বংসৰ পথত নাই, বৰ্তমানো ধ্বংসৰ পথত নাই, আৰু ভৱিষ্যতৰ সেইসকল ব্যক্তিও ধ্বংসৰ পথত নাথাকে। আল্লাহৰ নবী সৰৱৰে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় যে দুনিয়াত কোনো বান্দায় যদি গুনাহ করে সেই গুনাহর সাজা তো হয়তো দুনিয়াত আল্লাহ তাআলাই নিদি, আখিরাতত হয়তো দিব, কিন্তু মা বাবার নাফরমানি করা গুনাহ এনেকুৱা গুনাহ তৎকালীন সেই গুনাহটো দুনিয়াতে আল্লাহ তাআলাই দি দিয়ে, লগে লগে তার রিজাল্ট হয়, লগে লগে তার ফল পাওয়া যায়। মুসলমান এজন তাবিঈ, এজন আল্লাহর নবী বিখ্যাত এজন তাবি গালিবান 128 হিজরিত সেইজন ব্যক্তিৰ দুনিয়াৰ পৰা ইন্তেকাল হৈছিলে। তেখেত এবাৰ এখন গাঁৱত এখন কবৰস্থানত দেখিছিলে যে আসৰৰ সময় এখন গাঁৱত ফুৰিবলৈ গৈছিল, আৰু ফুৰিবলৈ যাওঁতে তেখেতে দেখে যে এখন কবৰস্থান আছে, আৰু সেই কবৰস্থানৰ পৰা এটা কবৰৰ পৰা এজন ব্যক্তি প্ৰত্যেক দিনাখন আসৰৰ নামাজৰ সময়ত কবৰটো চাগ হয়, কবৰটো ভাগ হয়, তাৰ পৰা এজন ব্যক্তি ওলাই কবৰৰ পৰা, আৰু সেই ব্যক্তিজন ওলাই ব্যক্তিজনৰ মুখখণ্ডল গাধৰ নিচিনা, গাধ অৰ্থাৎ ঘোঁৰা খচ্চৰ গাধ এটা জন্তু হয়, ঘোঁৰাৰ নিচিনা এটা জন্তু আছে খচ্চৰ, আৰু খচ্চৰ নিচিনা এটা জন্তু আছে গাধা। এই গাধা মানে সেই তেনেকুৱা গাধাৰ ওপৰত মানে বোজ বা বস্তু সেইবিলাক উঠাই নিয়া হয়, গাধাৰ নিচিনা তাৰ মুখখন, বাকীখিনি মানৱৰ নিচিনা মানুহ, বাকী আৰু সেই মুখখন গাধাৰ নিচিনা। ঠিক আসৰ নামাজৰ সময়ত সেইজন ব্যক্তিৰ কবৰটো দুইফাল হৈ যায়, আৰু সেইজন ব্যক্তি কবৰৰ পৰা উঠে, আৰু তিনিবাৰ যেনেকুৱা গাধাই আৱাজ দিয়ে ঢেঁচু 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 এনেকুৱা আৱাজ দিয়ে গাধাই, ঠিক তেনেকুৱাকৈ তিনিবাৰ আটা পৰাৰ পিছত আকৌ কবৰটো বন্ধ হৈ যায়। তাৰপিছত সেইজন তাবিয়ে এজন ব্যক্তিক সুধিলে, ভাই এই ব্যক্তিজনৰ কবৰটো আসৰ নামাজ সময়ত ভাগ হৈ গ'ল, আৰু সেইজন ব্যক্তি কবৰৰ পৰা ওলাই আহিলে, তাৰ মুখখন গাধাৰ নিচিনা আৰু গোটেই শৰীৰটো মানুহৰ নিচিনা, আৰু গাধাৰ নিচিনাকৈ তিনিবাৰ চিঞৰিলে, ইয়াৰ কাৰণটো কি? ক'লে, হুজুৰ আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ মই চিনাকি পিছত ল'ম। এইজন ব্যক্তি এই কবৰস্থানৰ ৰাতি কবৰস্থানৰ খিৰিকী চাইডে এজনী বুঢ়ীয়ে কিবা সূতাৰ কাম কৰিছিল, কৈছে সেইজনী বুঢ়ী, যিজনী বুঢ়ীয়ে সূতা কাপোৰৰ কাম কৰিছে, সেইজনী বুঢ়ীৰে এইজন ল'ৰা আছিলে। এই ল'ৰাজন যেতিয়া জীৱিত আছিলে, জীৱিত থকাৰ সময়ত দিন ৰাত মদৰ কাম কৰিছিল, অৰ্থাৎ মদ খাইছিল, চেৰাপ পিছিল, আৰু নিজৰ মায়ে নিজৰ বাচ্চাক কৈছিলে, এই বাচ্চা আল্লাহৰ ওচৰত এদিন চেহেৰা মুখ দেখাব লাগিব, আল্লাহৰ গিৰিফ বহুত পাকৰ, আল্লাহৰ গিৰিফ বহুত চখ, গতিকে তুমি মদ বাদ দিয়া, তৌবা কৰা, আল্লাহৰ ওচৰত তৌবা কৰা, এই মদ পিয়া তুমি বাদ দিয়া, চেৰাপ বাদ দিয়া, এইবিলাক বাদ দিয়া, আল্লাহ তাবাৰক ওয়া তাআলা গুনাহ দিব, আল্লাহৰ আযাবত থাকিব লাগিব। নিজৰ মায়ে যেতিয়া সেইজন বাচ্চাক নিজৰ বেটাক কৈছিলে তুমি চেৰাপটো বাদ দিয়া, সি মাক গালি পাৰিছিলে, কৈছিল তুমি গাধৰ নিচিনাকৈ সদায় কিয় চিঞৰি থকা, এনেকুৱা এটা বাক্য কৈছিলে, যাৰ জৰিয়তে তাৰ মা নাৰাজ হৈছিলে, নাৰাজ হোৱাৰ পিছত তাৰ চুৰটো গাধাৰ নিচিনা হৈ গৈছিলে, আৰু দুনিয়াৰ পৰা মৰি গৈছিলে, আৰু সেইটো কবৰত থোৱা হৈছে। সেই দিনাখনৰ পৰা প্ৰত্যেক দিনাখন এই কবৰটো আসৰ সময়ত ভাগ হয়, আৰু তাৰ পৰা সি ওলাই আৰু গাধাৰ নিচিনাকৈ তিনিবাৰ চিঞৰে, আৰু কবৰটো আকৌ বন্ধ হৈ যায়। গতিকে মুছলমান, আল্লাহৰ নবীয়ে ফৰমায় যিয়ে নেকি নিজৰ মা বাবাৰ নাফৰমানি কৰিব তাৰ আযাবটো আল্লাহ তাআলাই একদম লগে লগে দুনিয়াতে দি দিয়ে। গতিকে যিয়ে নিজৰ মা বাবাৰ নাফৰমানি কৰিব সেই সকল ব্যক্তিৰ আল্লাহ তাআলাই কেতিয়াও দয়া নকৰে, আল্লাহ তাআলাই কেতিয়াও দয়া নকৰে। মা বাবাৰ নাফৰমানি কৰা ব্যক্তি অতীত কালতো ধ্বংসৰ পথত, বৰ্তমানতো ধ্বংসৰ পথত, আৰু ভৱিষ্যততো সেই ধ্বংসৰ পথত থাকিব লাগিব। গতিকে মুছলমান, যিসকল ব্যক্তিক আল্লাহ তাআলাই মা বাবা এতিয়াও জিন্দা ৰাখিছে তেওঁলোকৰ সেৱা কৰক, তেওঁলোকৰ শুশ্ৰূষা কৰক, তেওঁলোকক ৰাজি কৰক। মা বাবা ৰেজামন্দিত আল্লাহৰ ৰাজি, আৰু মা বাবাৰ নাফৰমানিত আল্লাহ নাফৰমান। আল্লাহৰ নবী সৰৱৰে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এজন ব্যক্তিয়ে প্ৰশ্ন কৰিছিল, আইয়ুল আমালি
আহাব্বু ইলাল্লাহি তাআলা। ইয়া রাসূলুল্লাহ, ইয়া নবী আল্লাহ, কোন এনেকুৱা কৰ্ম যিটো কৰ্ম কৰিলে আল্লাহ বহু ভাল পায়, যিটো কৰ্ম কৰিলে আল্লাহৰ পছন্দনীয় কৰ্ম কোনটো কৰ্ম? আমার নবী ফরমায় ক্বালা আস-সালাতু আলা ওয়াক্তিহা। নামাজ পঢ়াৰ লগে লগে সেইটো নামাজ নিৰ্দিষ্ট সময়ত আদায় কৰাটো আল্লাহ তাআলা বহু ভাল পায়। কলতু সুম্মা আইয়ুব, তাৰপিছত কেইদিন ব্যক্তিয়ে ফৰমায় ইয়া ৰাসূলুল্লাহ, ঠিক আছে, নামাজৰ সময় অহাৰ লগে লগে নামাজ আদায় কৰাটো, এই কর্ম পালন করবো আল্লাহ অতি ভাল কর্ম, আল্লাহ বহু ভাল পায়, এইটো মই পালন করি। ইয়ার পিছত আর কোনটো ভাল কর্ম আছে যিটো পালন কৰিলে আল্লাহ ভাল পায়, আল্লাহর পছন্দনীয় কর্ম? তার পিছত আল্লাহর নবী ফরমায় ক্বালা বিরুল ওয়ালিদাইন, তুমি নিজের মা বাবার লগত ভাল ব্যবহার করা। সুবহানাল্লাহ। তার পিছত কেইজন ব্যক্তিয়ে প্রশ্ন করে কলতু সুম্মা আইয়ু ইয়া রাসূলুল্লাহ, ঠিক আছে, সময় মতে নামাজ পড়া তো আল্লাহর পছন্দনীয় কর্ম, মা বাবার লগত ভাল ব্যবহার করা তো পছন্দনীয় কর্ম, তৃতীয় আর কোনো বস্তু আছে নাকি? আল্লাহর নবী ফরমায় আল জিহাদু ফি সাবিলিল্লাহ, তৃতীয় বস্তু আল্লাহর রাস্তায় জিহাদ করা। সুবহানাল্লাহ। অর্থাৎ আল্লাহ তাআলা জিহাদত কয় উত্তম জিহাদর ইবাদত, জিহাদত কয় উত্তম ইবাদত আল্লাহ তাআলা। আল্লাহর নবী হাদিসের জরিয়তে ক্লিয়ার করে দিলে যে জিহাদত কয় উত্তম ইবাদত তুমি নিজের মা বাবার খিদমত করা। তো সুবহানাল্লাহ। সেই কারণে আল্লাহর নবীর বারেকাত এজন ব্যক্তি আই কইছে ইয়া রাসূলুল্লাহ, মই শহীদ হবার কারণে ইচ্ছা করো, মই জিহাদত যাবার কারণে ইচ্ছা করো, আপনি মোক জিহাদত যাবার কারণে অনুমতি দিব লাগে। আল্লাহর নবী ফরমায় জিহাদত যাবার কারণে তোমাক অনুমতি দিয়া হব, কিন্তু তোমাক মই এটা প্রশ্ন করো, তুমি প্রশ্নটার উত্তর দিয়া তুমি কোয়াচোন তোমার ঘরত তোমার মা বাবা কোনো আছে নাকি? সেইজন আল্লাহর নবী সাহাবাই ফরমায় ইয়া রাসূলুল্লাহ, আমার নিজের মা বাবা জিন্দা আছে। আল্লাহর নবী ফরমায় নিজের মা বাবার লগত তোমার জিহাদত কই বেশি গুরুত্বর কর্ম, তোমার না বাবার তুমি খিদমত করা। তোমার মা বাবার খিদমত করলে তোমার কারণে জান্নাত, তোমার কারণে জান্নাত। আর যদি তুমি নিজের মা বাবার যদি ত্যাগ করে তুমি জিহাদত যাও আর তোমার মা বাবা যদি তোমার উপর নারাজ হয়ে যায়, তেতিয়াহলে তোমার জিহাদত যাওয়া তো তোমার অথরে যাব, কেতিয়াও কামিয়াব তুমি হব নোৱাৰিবা। গতিকে মুসলমান, আল্লাহর নবী সরওয়ারে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় যে প্রত্যেক সন্তানের নিজের জান্নাত নিজের মার কদমৰ তলত। কেনেকুৱা মাই কেনেকুৱা কষ্ট উঠাইছে আমার কারণে। আজি যদি কোনো ভাই কয় মাই কেনেকুৱা কষ্ট উঠাইছে। আরে মুসলমান, আমি নিজের মা যেতিয়া গর্ভত আছিল, আমি 10 দিন যেতিয়া আমি নিজের মার যেতিয়া গর্ভত আছিল, হাই কেনেকুৱা কষ্ট আমালোকৰ মাসকল আছিল। আমি সিহঁতক ভালদৰে শুবলৈ দিয়া নাই, ভালদৰে সিহঁতক থাকিবলৈ দিয়া নাই। আমার মা শুই আছে, আমার যেতিয়ালৈকে আমার জীবন আল্লাহ তাআলাই যেতিয়া রূহ আল্লাহ তাআলাই দান কৰিছিল, আমার মা রাতের ভাগত শুই আছে। আমি কেতিয়াবা হাতখন লৰাই দিছো, কেতিয়াবা আমি আঁঠু লৰাই দিছো, কেতিয়াবা মাৰ পেটত আমি ভৰি মাৰি দিছো, আৰু মা চিঞৰি উঠিছে। অকল চিঞৰি উঠাই নহয়, আমার যেতিয়া জন্মৰ সময় হৈছিল, আমার মা বিলাকৰ যেতিয়া প্ৰসৱৰ সময় হৈছিল, আৰে সিহঁতে নিজৰ মৃত্যুৰ লগত যুঁজি আছিল, আৰু সিহঁতে চিঞৰি কয় হায় আল্লাহ, প্ৰসৱৰ যন্ত্ৰণা আমি কষ্ট সহ্য কৰিব নোৱাৰো, মোক তুমি মত দিও দিয়া, ইমান নেকি প্ৰসৱৰ যন্ত্ৰণা। সেইকাৰণে আমাৰ নবীয়ে ফৰমায় যিজনী মহিলা নিজৰ সন্তানৰ প্ৰসৱৰ সময়ত দুনিয়াৰ পৰা মৃত্যুবৰণ কৰিব, সেইজনী মহিলাক আল্লাহ তাআলাই শাহাদাতৰ দরজা দান করে। সুবহানাল্লাহ। শাহাদাতৰ দরজা, শহীদৰ দরজা ইমান সহজ দরজা নয়, অতি কঠিন দরজা, অতি মেহনত কৰিব লাগিব। সেইকাৰণে আমাৰ নবীয়ে ফৰমায় যিজনী মহিলা নিজৰ প্ৰসৱৰ সময়ত শহীদ হয়, অৰ্থাৎ মৃত্যুবৰণ কৰিব, সেইজনী মহিলা শহীদ হিচাপে গণ্য কৰি লোৱা হয়। আমাৰ মাকে এনেকুৱা কষ্ট পোৱাৰ পিছত, আমাৰ যেতিয়া জন্মদান কৰাৰ পিছত আমাৰ যেতিয়া চেহেৰা চাই, আমার মাই 9 মাহ 10 দিন আর কষ্ট পাহরি যায়, প্রসবর নিজের প্রাণ যাওয়া কষ্ট পাহরি যায়, নিজের সন্তানক নিজের সিনাত লগাই লয়। মুসলমান, আমি এমাহ নহয় 2 মাহ নহয়, আমি 2 বছর 2.5 বছর পর্যন্ত আমি নিজের মার গাখীৰ আমালোকে পান কৰিছো, আমালোকৰ মাৰ দুধ আমালোকে পান কৰিছো। আমি রাতি বিছনাত যদি পেশাব কৰি দিছো, লগে লগে আমালোকক
কাপোৰবিলাক খলাই দিছে আৰু সেই শুকান জাগাত আমালোকক খুৱাই দিছে ভিজা যদি আমি বাৰ যদি জাগাবিলাক আমি ভিজাই আছো ভিজা জাগাত তিতা জাগাত আমাৰ মা নিজে শুই গৈছে আৰু আমালোকক শুকান জাগাত থৈ দিছে আকৌ যদি আপুনি ইফালে যদি আমি যদি ভিজাই দিছো আমাৰ মা যদি আমালোকক যদি বিছনাত থবৰ কাৰণে কোনো শুকান জাগা নাই তেতিয়াহ'লে আমাৰ মায়ে আমালোকক নিজৰ চিনাত ৰাখি গোটেই ৰাতিটো খুৱাই দিয়ে মুছলমান আৰু সেইজনী মা যি সন্তান নেকি বাল্য হোৱাৰ পিছত ডাঙৰ হোৱাৰ পিছত নিজৰ মাৰ নাফৰমানি কৰিব আৰে মুছলমান আমি যি মাৰ নেকি দাবী যি মাৰ নেকি 2.5 বছৰ কিংবা 2 বছৰ যি গাখীৰ পান কৰিছো আৰে সেই মাক যদি আমি এবাৰ নহয় দুবাৰ নহয় আমি যদি 7 বাৰ যদি নিজৰ কান্ধত তুলি নিজৰ কান্ধত উঠাই যদি আল্লাহৰ ঘৰৰ যদি আমি তাৱাফ কৰাও আমি যদি সাফা মাৰো যদি সাই কৰাও আমি যদি মুজদালিফাত লৈ যাওঁ আমি যদি আৰাফাতত লৈ যাওঁ আৰু আমি যদি সকলো হজৰ কৰ্ম যদি আমাৰ মাক যদি কান্ধত উঠাই আমি 7 বাৰ যদি হজ কৰাও কুরবান যাক মুসলমান আমি 7 বাৰ হজ কৰাৰ পিছত আমালোকে আমাৰ এক টোপাল গাখীৰৰ মূল্য দিবলৈ আমালোকে কেতিয়াও সক্ষম নহয় সেই এনেকুৱা মূল্যৱান সম্পত্তি এনেকুৱা মূল্যৱান সম্পত্তি আল্লাহ তাআলা আমাক নিয়ামত আল্লাহ দান কৰিছে আমালোকৰ মা আমালোকৰ আব্বা আমালোকৰ কাৰণে জান্নাত হয় আমালোকৰ কাৰণে জাহান্নাম হয় আমাৰ নবী মুকাররমে ক্লিয়ার করে দিছে যে তোমালোকে যদি মা বাবার লগত ভাল ব্যবহার করা জান্নাত পাবা আর যদি তোমালোকে মা বাবার নাফরমানি করা তেতিয়াহলে তোমালোকে কেতিয়াও জান্নাতত প্রবেশ কৰিবলৈ নোৱাৰিব আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোন বস্তু আমার কারণে আধুরা করে থৈ যোৱা নাই সম্পূর্ণ বস্তু আমার কারণে দি থৈ গৈছে যদি এজন পুৰুষক যদি জান্নাতত যোৱাৰ ৰাস্তা যদি আল্লাহ ৰাসূলে যদি দেখুৱাই থৈ গৈছে আৰু ইছলামৰ প্ৰত্যেকজনী মহিলাৰ কাৰণে এখন নহয় দুখন নহয় 8খন জান্নাতৰ দৰৱাজা আল্লাহৰ নবীয়ে খোলা কৰি থৈ গৈছে মুছলমান আমালোকৰ মা ভনীসকলৰ কাৰণে প্ৰয়োজন আছে আমি পুৰুষসকলে ওয়াজ হৈছে বহুত শুনি থাকো বিভিন্ন মিলাদে মেহফিল ওয়াজ আমি শুনি থাকো আমালোকৰ মা ভনীসকলৰ কাৰণে প্ৰয়োজন আছে যিখন ঘৰৰ মহিলাবিলাকে নমাজৰ পাবন্দী কৰিব আৰু সেইখন ঘৰৰ পুৰুষসকল কেতিয়াও বেনামাজি হৈ থাকিব নোৱাৰে শৰমত নমাজ পঢ়িব লাগিব গতিকে যিজনী মহিলাই নিজৰ বেনামাজি সাৰ্মিক নমাজি বনাই দিব আৰু সেইজনী মহিলা ধন্য মহিলা আৰু সেইজনী মহিলা কাল কিয়ামতৰ মেহছৰত মা হাজিৰাতুল কুবৰাৰ লগত আল্লাহ তাআলাই জাগা দান কৰিব আৰু সেইজনী মহিলা যিজনী মহিলাই নিজৰ বিবাহৰ পিছত দেখিছিলে নিজৰ স্বামী চিলামাৰ আদি নিজৰ স্বামী থিয়েটাৰৰ আদি নিজৰ স্বামী গানৰ আদি নিজৰ স্বামী চেৰাবৰ আদি নিজৰ স্বামী হাৰামৰ আদি নিজৰ স্বামী গুনাহৰ লগত মুক্তলা হৈ থাকে কিন্তু সেইজনী মহিলা নেককাৰ হয় আৰু সেইজনী মহিলাই যদি নিজৰ কালচাৰৰ জৰিয়তে নিজৰ ব্যৱহাৰৰ জৰিয়তে যদি নিজৰ বেনামাজি স্বামীক যদি নামাজি বনাই দিলে গুনাহগাৰ স্বামীক যদি নেককাৰ বনাই দিলে আৰু সেইজনী মহিলাৰ কাৰণে ধন্য দুনিয়াতো ধন্য আখিৰাতো ধন্য আল্লাহ কোরআনে মুকাদ্দাসত ফরমায় হুন্না লিবাসুল লাকুম ওয়া আনতুম লিবাসুল লাহুন্না আল্লাহ ফরমায় পুরুষসকল হৈছে মহিলাসকলৰ লিবাস আৰু মহিলাসকল হৈছে পুৰুষসকলৰ লিবাস সুবহানাল্লাহ অৰ্থাৎ যদি নিজৰ যদি স্বামী যদি দেখিছে নিজৰ বিবিৰ ভিতৰত যদি কোনো কমি আছে নিজৰ স্বামীয়ে নিজৰ বিবিৰ সেই কমিখিনি পূৰণ কৰিব লাগিব আৰু নিজৰ বিবিয়ে যদি দেখিলে নিজৰ স্বামীৰ যদি কোনো কমি আছে নিজৰ বিবিয়ে নিজৰ স্বামীৰ সেই কমিখিনি পূৰণ কৰিব লাগিব আমালোকৰ মহিলাসকলৰ কাৰণে আমাৰ নবীয়ে মুকাররমে 8খন জান্নাতৰ দরজা
খোলা বুলি কৈ দিছে, কিন্তু সেইজনী মহিলা, সেইজনী কোনজনী মহিলা, সেইজনী কেনেকুৱা কালচাৰৰ মহিলা হ'ব লাগিব? আমাৰ নবীয়ে ফৰমায় আল মাৰআতু ইজা সাল্লাত খামসা ওয়া সামাত শাহরা ওয়া হাফিজাত ফারজাহা ওয়া আতাআত যাওজাহা তাদখুলু মিন আইয়ি বাবিন শাআত মিন আবওয়াবিল জান্নাহ। আমার নবী ফরমায় সেইজনী মহিলা, যিজনী মহিলা 5 ওয়াক্ত নামাজ কায়েম কৰিব, প্রত্যেক পবিত্র রমজানের রোজা রাখিব আৰু নিজৰ ইজ্জতৰ হিফাজত কৰিব, নিজৰ শৰমগাহৰ হিফাজত কৰিব, নিজৰ সাৰ্বিক খিদমত কৰিব। আৰু সেইজনী মহিলাৰ কাৰণে আল্লাহৰ নবীয়ে ফৰমায় 8খান জান্নাতৰ দৰৱাজা আল্লাহ তাআলাই খুলি দিব। সুবহানাল্লাহ। যিখন জান্নাতত যাবলৈ চেষ্টা কৰিব, সেইখন জান্নাতত প্ৰৱেশ কৰিবলৈ পাৰিব। আমাৰ নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সেইজনী মহিলা আজি আল্লাহু আকবার, আল্লাহু আকবার। আমার নবী মহিলাসকলক কেনেকুৱা মান দিছে, কেনেকুৱা সন্মান দিছে। হাদিসত আমার নবী ফরমায় হুব্বিবা ইলাইয়া মিন দুনিয়াকুম সালাত ওয়ান নিসা ওয়াল মানকুআ ওয়া জুইলাত কুররাতু আইনি ফিস সালাত। আমার নবী ফরমায় মই দুনিয়াৰ তোমালোকৰ তিনিটা বস্তুৰ লগত বহুত মই মহব্বত ৰাখো। প্ৰথম বস্তু সুগন্ধি, তোমালোকে যিটো সুগন্ধি ব্যৱহাৰ কৰা আতৰ গোলাপ, এইটো মই বহু ভাল পাওঁ। আৰু দ্বিতীয় বস্তু আমাৰ নবীয়ে ফৰমায় যিসকল বিবাহিত মহিলা, এই বিবাহিত মহিলাৰ লগত বহু মই মহব্বত ৰাখো। ওয়া জুইলাত কুররাতু আইনি ফিস সালাত। আৰু যেতিয়া তোমালোকে নামাজ আদায় কৰা, মোৰ চকুৰ জুৰি মদিনাৱালা নবীৰ ঠাণ্ডা হৈ যায়। সুবহানাল্লাহ। মহিলাসকলৰ কাৰণে যিমানখিনি আসন, যিটো মান, যিটো স্থান ইছলামে দান কৰিছে, ইছলামে যিটো মহিলাৰ কাৰণে মান দান কৰিছে, যি সন্মান দান কৰিছে, আজিলৈ তেনেকুৱা মান, তেনেকুৱা সন্মান পৃথিৱীত কোনো ব্যক্তি তেনেকুৱা সন্মান দান কৰিবলৈ সক্ষম হোৱা নাই। আমাৰ নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিটো সময়ত আৰবৰ ভূমিত জন্মগ্ৰহণ কৰিছিলে, খাস কৰি মহিলাৰ ওপৰত অত্যাচাৰ হৈ আহিছিলে। যদি কোনো মহিলা বিধৱা হৈ যায়, সেই মহিলাসকলৰ ওপৰত চাৰিওফালৰ পৰা অত্যাচাৰ কৰা হয়। 6 মাহ পৰ্যন্ত, 3 মাহ পৰ্যন্ত এটা ৰুমত বন্ধ কৰি দিয়া হয়। অৰ্থাৎ সেই বিধৱা মহিলাবিলাকে কয়, হায় আল্লাহ, আমাক মুৱত দিয়া, মুৱতটো আমালোকৰ কাৰণে ভাল, আমালোকৰ জিন্দগী আমালোকৰ কাৰণে কেতিয়াও ভাল নহয়। এনেকুৱা অত্যাচাৰ কৰা হয়। আমাৰ নবীয়ে তেনেকুৱা কালচাৰত, তেনেকুৱা পৰিৱেশত আল্লাহু আকবার, আল্লাহ তাআলা আমাৰ নবীক দান কৰিলে। আমাৰ নবীয়ে দেখে যে মহিলাৰ ওপৰত অত্যাচাৰ কৰা হয়, বিধৱা মহিলাৰ ওপৰত অত্যাচার করা হয়। আমার নবী মুকাররমে 25 বছর বয়সের জওয়ান নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 40 বছরের বিধবা মহিলা মা খাদিজাতুল কুবরার লগত প্রথমবার নিকাহর প্রস্তাব দিয়ে নিকাহ হয়ে যারা আমার নবী মুকাররমে খাদিজাতুল কুবরার লগত যেটো ব্যবহার পালন কৰিবলৈ আরম্ভ কৰিলে। আরবৰ সকল ধৰ্মৰ মহিলাবিলাকে নিজৰ সমাজৰ নিজৰ স্বামীবিলাকক কৈছিলে, চোৱা 25 বছৰৰ নয়, 25 বছৰৰ নজওয়ান মুহাম্মদ রাসূলুল্লাহ 40 বছৰৰ বিধৱা মহিলা মা খাদিজাতুল কুবৰাৰ লগত বিবাহ কৰি যিটো সাংসাৰিক জীৱন যাপন আৰম্ভ কৰি দিছে। আমালোকৰ স্বামীসকল, আমালোকৰ পুৰুষসকল, এই দুনিয়াৰ পুৰুষসকল, তোমালোকে যদি মুহাম্মদ রাসূলুল্লাহৰ যদি জিন্দগী তোমালোকে নিজৰ বিবিৰ লগত পালন কৰা, তেতিয়াহ'লে দুনিয়াত পুৰুষো শান্তিত থাকিবলৈ পাৰিব আৰু মহিলাও শান্তিত থাকিবলৈ পাৰিব। আমাৰ নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকুৱা আসন দিলে মহিলাক। আল্লাহৰ নবীয়ে পয়গাম দিলে, ইছলাম যেতিয়া প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিলে, আল্লাহৰ নবীয়ে যেতিয়া নেকি নিজৰ ওপৰত ওহি আহিলে, ওহি অৱতীৰ্ণ হ'ল, ওহি জাহিৰ কৰিবলৈ আৰম্ভ কৰিলে। আমাৰ নবীয়ে ফৰমায়, এই আৰববাসীসকল, তোমালোকৰ ঘৰত যে ছোৱালী সন্তান জন্ম হয়, তোমালোকে জিন্দা দফন কৰি থৈ আছা, বাদ দিয়া। ইছলামৰ দীক্ষিত হৈ যোৱা। আৰু যি কন্যা সন্তান, ছোৱালী সন্তান তোমালোকে জিন্দা তোমালোকে দফন কৰি আছা, আৰু সেই ছোৱালী সন্তানবিলাক তোমালোকে লালন পালন কৰা। আৰু লালন পালন কৰি যদি তোমালোকে মোৰ সংবিধান অনুযায়ী যদি তোমালোকে সেই তোমালোকৰ ছোৱালীবিলাকক বিবাহ কৰাই দিয়া, আৰু তোমালোকৰ ছোৱালীৰ যদি সন্তান হ'ব, তোমালোকৰ ছোৱালীৰ সন্তানৰ জান্নাত তোমালোকৰ ছোৱালীৰ কদমৰ তলত হ'ব। সুবহানাল্লাহ। আমাৰ নবী মুকাররমে সেইকাৰণে হাদিসে মুবাৰকত ফৰমায়, যিখন ঘৰত নেকি ছোৱালী
সেইখন ঘৰত আল্লাহ তাবাৰাকা ওয়া তাআলা খাস ৰহমত বৰকত অৱতীৰ্ণ হৈ যায় সুবহানাল্লাহ আমাৰ নবীয়ে ফৰমায় যিজন ব্যক্তিক নিকে আল্লাহ তাআলাই তিনিজনী ছোৱালী দান কৰিলে আৰু তিনিজনী ছোৱালী লালন পালন কৰি ইছলামৰ কালচাৰ ব্যৱহাৰ শিকায় ইছলামৰ ব্যৱহাৰ শিকায় যে নেকি তিনিজনী নিজৰ ছোৱালী সন্তানক লালন পালন কৰি বিবাহ কৰাই দিব আৰু সেইজন মোৰ উম্মতৰ কাৰণে শাফাত মদিনাৱালা নবীৰ কাৰণে বাধ্যতামূলক হৈ গ'ল সুবহানাল্লাহ দয়াৰ নবীক লগে প্ৰশ্ন কৰে ইয়া ৰাসূলুল্লাহ যদি কাৰোবাক আপোনাৰ যদি কোনোবা উম্মতক আল্লাহ তাআলা যদি দুজনী ছোৱালী দান কৰে নবীয়ে ফৰমায় দুজনী ছোৱালী যদি লালন পালন কৰি জীৱন যাপন যদি সিহঁতক ভালদৰে লালন পালন কৰি সিহঁতক যদি বিবাহ যদি কৰাই দিয়ে বিবাহ কৰাই দিলে নিকাহ কৰাই দিলে আৰু দুইজনীক লালন পালন কৰাৰ কাৰণেও সেইজন ব্যক্তিৰ কাৰণে মই মদিনাৱালা নবীৰ শাফাত বাধ্যতামূলক হৈ গ'ল সুবহানাল্লাহ লগে লগে আল্লাহ রাসূলক প্ৰশ্ন কৰে ইয়া রাসূলুল্লাহ যদি কাৰোবাক এজনী ছোৱালীক আল্লাহ তাআলাই দান কৰে আমাৰ নবীয়ে ফৰমায় আৰে মোৰ যদি কোনো উম্মতক এজনী ছোৱালী আল্লাহ দান কৰে আৰু কি যদি নিজৰ ছোৱালীজনীক সুন্দৰ হিচাপে লালন পালন কৰি নিকাহ কৰি দিয়ে এজনী লালন পালন কৰাৰ জৰিয়তে আল্লাহ তাআলাই সেইজনৰ কাৰণে মোৰ শাফাত ওয়াজিব বনাই দিলে সুবহানাল্লাহ তাৰপিছত দয়া নবীয়ে প্ৰশ্ন কৰে ইয়া ৰাসূলুল্লাহ যদি কাৰোবাক যদি আল্লাহ ছোৱালী সন্তান দান নকৰে আপোনাৰ শাফাতৰ পৰা দূৰত থাকিব নেকি আপোনাৰ ৰহমতৰ পৰা দূৰত থাকিব নেকি আপোনাৰ দয়াৰ পৰা দূৰত থাকিব নেকি আমাৰ নবীয়ে ফৰমায় যদি কাৰোবাৰ যদি ছোৱালী সন্তান নাথাকে যদি সেইজন ব্যক্তিয়ে যদি ইছলামিক যদি অন্য ছোৱালীবিলাকক নিজৰ সন্তান হিচাপে যদি আদৰ সাদৰ কৰে সেই আদৰ সাদৰ কৰাৰ কাৰণে আল্লাহ তাআলাই সেইজন ব্যক্তিৰ কাৰণেও মোৰ শাফাত জৰুৰী বনাই দিব মুছলমান তো আমাৰ নবীয়ে মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মহিলাসকলক যেটো মান দিছে যেটো আসন দিছে আজিলৈ দুনিয়াত তেনেকুৱা আসন দিবলৈ কোনো সক্ষম হোৱা নাই কিন্তু আমালোকৰ মহিলাসকলে নিজৰ স্বামীক স্বামী হিচাপে মানিব লাগিব আল্লাহ তাআলাই পবিত্ৰ কোরআনে মুকদ্দাসত ফরমায় আর রিজালু কাওয়ামুনা আলান নিসা আমাৰ নবীয়ে ফরমায় মহিলাসকলৰ কাৰণে হাকিম হৈছে তেওঁলোকৰ স্বামীবিলাক যে নেকি নিজৰ স্বামীক হাকিম হিচাপে মানিব সেইজনী মহিলাৰ কাৰণে ধন্য আমাৰ নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় এজনী যদি মহিলা দুনিয়াৰ পৰা মৃত্যুবৰণ কৰিলে আৰু সেইজনী মহিলা যদি নিজৰ স্বামী যদি জীৱিত থকা আৰু নিজৰ স্বামীয়ে যদি কয় যে মই নিজৰ বিবিৰ ওপৰত মই ৰাজি আছিলোঁ আমাৰ নবীয়ে ফরমায় নিজৰ স্বামী ৰাজি থকাৰ কাৰণে সেইজনী মহিলা গুনাহগাৰ হ'লেও আল্লাহ মাগফিরাত দান কৰি দিব মুছলমান নিজৰ স্বামীজন কেনেকুৱা আমাৰ নবীয়ে মুকাররমে ফরমায় আর এজন মহিলাৰ কাৰণে ইমানখিনি আদেশ কৰিছে আমাৰ নবীয়ে মুকাররমে ফরমায় হে মোৰ উম্মতৰ মহিলাসকল তোমালোকৰ স্বামী তোমালোকৰ কাৰণে হাকিম খবৰদাৰ তোমালোকৰ স্বামী যিখন বিছনাত আৰাম কৰে যিখন বিছনাত শুৱাই সেইখন বিছনাত তুমি নিজৰ স্বামীৰ বিনা অনুমতিত কেতিয়াও আনক তোমালোকে বহিবলৈ নিদিবা আমাৰ নবীয়ে ফরমায় যিজনী মহিলাই নিজৰ স্বামীৰ বিনা অনুমতি নিজৰ ঘৰৰ পৰা এক কদম দূৰত গুচি যাব আমাৰ নবীয়ে ফরমায় সেইজনী মহিলাৰ ওপৰত আল্লাহৰ তৰফৰ পৰা লানত অৱতীৰ্ণ হয় ইয়াৰ বিশাল হাদিসত মজুদ আছে আমার নবীর জামানাত আমার নবী মুকাররম হায়াতে জাহিলিয়ত এজন সাহাবা আল্লাহর নবীর এজন সাহাবা জিহাদত যাব ইয়াতো ব্যবসা বাণিজ্যত যাব সেইজন সাহাবাই নিজৰ বিবিক কৈছে মোৰ বিবি জান মোৰ বিবি মোৰ স্ত্ৰী তুমি কেতিয়াও মোৰ ঘৰৰ বাউণ্ডাৰীৰ পৰা তুমি বাহিৰত নাযাবা যেটো বাউণ্ডাৰী আছে এই বাউণ্ডাৰীৰ ভিতৰত থাকিবা বাউণ্ডাৰীৰ বাহিৰত তুমি নাযাবা নিজৰ স্বামী গুচি গ'ল বিদেশত লগে লগে সেই মহিলাজনীয়ে খবৰ পালে সেই মহিলাজনী নিজৰ আব্বাৰ অতি কঠিন বেমাৰ হৈছিল লগে লগে সেই মহিলাজনী নিজৰ স্বামীটো বিদেশত গুচি গ'ল মহিলাজনীয়ে নিজৰ আব্বাৰ খবৰ ল'ব যাম বুলি আল্লাহৰ ৰাসূলৰ ওচৰত খবৰ জনালে ইয়া ৰাসূলুল্লাহ মোৰ আব্বাৰ বেমাৰ মোৰ স্বামী বিদেশত গৈছে গতিকে মই নিজৰ আব্বাৰ খবৰ ল'ব যাম আমাৰ নবীয়ে মুকাররম সাল্লাল্লাহু খবৰ দি পঠালে যে সেই মহিলাজনী সদাগৈ এই মহিলাজনী নিজৰ স্বামীয়ে কেনেকৈ ওসিয়ত কৰিছিল মহিলাজনীয়ে ক'লে যে মোক নিজৰ স্বামীয়ে ইমানখিনি কৰি থাকিছে নিজৰ ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত থাকিব দিছে
নিজৰ ঘৰৰ বাউণ্ডেৰী বাহিৰত যাবৰ কাৰণে মানা কৰিছে। আমাৰ নবীয়ে ফৰমায় কেতিয়াও ইজাজত মই দিব নোৱাৰো, কাৰণ তোমাৰ কাৰণে প্ৰকৃত হাকিম তোমাৰ স্বামী। তোমাৰ স্বামীয়ে যদি তোমাৰ ঘৰৰ বাউণ্ডেৰী বাহিৰত যাব যদি মানা কৰিছে, তুমি নিজৰ আব্বাৰ খবৰ ল'ব যাব নোৱাৰিবা। তোমাৰ আব্বা যদি দুনিয়াৰ পৰা ইন্তেকাল হৈ যায়, তুমি নিজৰ আব্বাৰ মুখ বন্ধ তুমি চাব নোৱাৰিবা। অৱশেষত সেই মহিলাজনী নিজৰ আব্বাৰ বেমাৰৰ খবৰ ল'ব নগ'লে আৰু মহিলাজনী নিজৰ আব্বাৰ ইন্তেকাল হৈ গ'ল, নিজৰ আব্বাৰ ইন্তেকালৰ সময়তো নগ'ল। সুবহানাল্লাহ, কেনেকুৱা নিজৰ স্বামীৰ ফৰমাবদাৰ মহিলা। সেই আল্লাহৰ নবীৰ সাহাবাজন যেতিয়া নেকি বিদেশৰ পৰা ঘৰত আহিলে, লগে লগে নিজৰ ঘৰৰ ব্যক্তিৰ লগত মোলাকাত হৈ আল্লাহৰ নবীৰ সাহাবাবিলাকৰ নিয়ম আছিলে, বাহিৰৰ পৰা আহিলে নিজৰ ঘৰৰ পৰাই ফৌৰন লগে লগে আল্লাহৰ নবীৰ খিদমতত হাজিৰ হৈ দয়াৰ নবীৰ ওচৰত উপস্থিত হৈ সুবহানাল্লাহ আল্লাহৰ নবীৰ ওচৰত হাজিৰ হ'লে, হাজিৰ হোৱাৰ লগে লগে আমাৰ নবীয়ে মুস্কুৰাই দিয়ে। আমাৰ নবী এটা মিচিকিয়া খাই মাৰি কয়, মোৰ মহব্বতৰ সাহাবা, তুমি লগে লগে ঘৰত যোৱা, তুমি লগে লগে ঘৰত যোৱা, তোমাৰ নিজৰ বিবিক তুমি জান্নাতৰ সুসংবাদ দি দিয়া। তোমার বিবিয়ে তোমার প্রমাণ মানিছে, তোমার ওসিয়ত মানিছে, তোমার নাফরমান করা নাই, আর তোমার ফরমান মানা কারণে তোমার বিবির সকল গুনাহ মার্জনা করে তোমার বিবি আল্লাহ তাআলা জান্নাতের হকদার বানাই দিছে। সুবহানাল্লাহ। গতিকে যিজনী মহিলা নিজৰ স্বামীৰ নাফরমানি নকৰিব, নিজৰ স্বামীৰ প্ৰত্যেকটো আদেশ পালন কৰিব, নবী মুকৰৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায়, আৰে সেইজনী মহিলা দুনিয়াৰ পৰা গুচি যোৱাৰ পিছত যদি গুনাহগাৰ হয়, আল্লাহ তাআলা সেইজনী মহিলা নিজৰ স্বামী ৰাজি থকাৰ কাৰণে আল্লাহ তাআলা সকলো গুনাহ মাফ কৰি দিব। গতিকে মুছলমান আমালোকৰ মা ভনীসকলৰ কাৰণে অত্যন্ত প্ৰয়োজন। আমালোকৰ এটা কালচাৰ আছে, আমালোকৰ এটা নীতি আছে, আমালোকৰ এটা আদৰ্শ আছে, এই আদৰ্শ আমালোকৰ মা ভনীসকলে ল'ব লাগিব। আজি আমাৰ মা ভনীসকল বজাৰত কেনেকৈ ঘূৰে, আজি আমি মা ভনীসকলক ক'ত পঠাইছোঁ, আজি আমাৰ মা ভনীসকলক আমি জমিন বেচি, আমি জায়দাত বেচি, আমি অনেক জিন্দগীৰ টকা পইচা কামাই নিজৰ ছোৱালীজনীক বিবাহ দিয়াৰ সময়ত নিজৰ ছোৱালীজনীক আমি নিকাহ যেতিয়া দিম, আনৰ লগত আমি সোণাৰ আমি নেকলেছ বনাই দিছোঁ, আমি অনেক অলংকাৰ বনাই দিছোঁ। প্ৰত্যেক অভিভাৱকৰ কাৰণে অভিভাৱকবিলাকৰ কাৰণে অত্যন্ত প্ৰয়োজন যিটো অলংকাৰ দিয়া হয়, যিটো জীৱাৰ দিয়া হয়। আপোনাৰ নিজৰ ছোৱালীক জীৱাৰ দিবৰ কাৰণে, অলংকাৰ দিবৰ কাৰণে ইছলামে আপোনাক বাধা কৰা নাই। আৰে সোণ ৰূপ এইটোতো সিহঁতৰ কাৰণে জায়েজ কৰি দিছে, সোণাটো সিহঁতৰ কাৰণে জায়েজ, সিহঁতে পিন্ধিব পাৰিব, সিহঁতৰ কাৰণে হালাল হয়, পুৰুষৰ কাৰণে হাৰাম হয়। কিন্তু মুছলমান হালাল হয় কেনেকুৱা সুৰত, কেনেকুৱা তৰিকা, মহিলাসকলক সোণাটো কিয় পিন্ধোৱা হয়, কিয় সিহঁতক অলংকাৰ দিয়া হয়, ইয়াৰ উদ্দেশ্য কি? নবী মুকৰৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংবিধানত এজনী মহিলাই বিবাহৰ পিছত যি অলংকাৰ পিন্ধে কি উদ্দেশ্য, ইয়াৰ তাৎপৰ্য ইছলামত কি? নবী মুকৰৰমে ফৰমায় যে মহিলাসকলে সুন্দৰ অলংকাৰ পিন্ধি নিজৰ স্বামীক যেতিয়া দেখা কৰিব, সাক্ষাৎ কৰিব, নিজৰ স্বামীয়ে নিজৰ বিবিৰ অলংকাৰ দেখি, অৰ্থাৎ তেনেকুৱা খুবসুৰত দেখি খুচিৰ যেতিয়া প্ৰচাৰ কৰিব, নিজৰ বিবিৰ প্ৰতি ৰাজি হ'ব, মোহাব্বত বৃদ্ধি হ'ব, আৰু এই মোহাব্বত আল্লাহ তাআলাই কবুল কৰিলে। অৰ্থাৎ নিজৰ স্বামীক ৰাজি কৰিবৰ কাৰণেহে এজনী মহিলাই অলংকাৰ পিন্ধিব পাৰে। কিন্তু যদি আমাৰ মায়, যদি আমাৰ বিবিয়ে, আমাৰ যদি ভাবিয়ে যদি সোণৰ যদি অলংকাৰবিলাক পিন্ধি নিজৰ স্বামী ক'ত আছে খবৰ নাই, কোনো যদি বিবাহত গৈছে, কোনো যদি সভাত গৈছে, কোনো যদি কাজ কৰ্মত গৈছে, আৰু সেই অলংকাৰবিলাক পিন্ধি অনেক যদি বেলেগ পুৰুষক দেখাইছে, বেলেগ মানুহক দেখাইছে, বেগেনা পুৰুষক যদি দেখাইছে, এইটো মুহাম্মদ ৰাসূলুল্লাহৰ কালচাৰ নহয়, এইটো আল্লাহ নবীৰ কালচাৰ নহয়, এইটো আল্লাহ নবীৰ বিবিবিলাকৰ কালচাৰ নহয়, এইটো ইছলামৰ কালচাৰ নহয়, এইটো হৈছে বেদিনৰ কালচাৰ, এইটো বেলেগৰ কালচাৰ, এইটো মান তাসাব্বাহা বিকৌমিন ফাহুৱা মিনহুম, যে আনৰ নিজে অলংকাৰ পিন্ধি বেগেনা পুৰুষক দেখুৱাটো ইছলামৰ কালচাৰ নহয়, এইটো ইহুদিৰ কালচাৰ, এইটো নাছাৰাৰ কালচাৰ। গতিকে পুৰুষৰ কাৰণে যিমানখিনি প্ৰয়োজন আছে ইছলামিক কালচাৰত আবদ্ধ
হৈ থাকিব লাগিব আমালোকৰ মহিলাৰ কাৰণে সিমানখিনি প্ৰয়োজন যে ইছলামিক কালচাৰৰ লগত আমালোকে সিমানখিনি ব্যৱহাৰ হৈ থাকিব লাগিব নবী মুকাৰৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিবি আল্লাহ পাক আল্লাহ ৰাসূলৰ লগত যাওজা মুহতাৰামা ওচৰত আছে আমাৰ নবী মুকাৰৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিজৰ বিবি গালিবান আয়েশা সিদ্দিকা আফিফা ৰাদিয়াল্লাহু তাআলা আনহা ইয়াত অন্য আল্লাহৰ নবী যাওজা লগে লগে আল্লাহ ৰাসূলৰ ওচৰত এজন অন্ধ সাহাবা আহিছিল অন্ধ সাহাবা এজন আহিছিল নবী মুকাররমে নিজৰ বিবিজনী কলে হে মোৰ বিবি আল্লাহৰ ৰাসূল নিজৰ যাওজা মুহতারামা কলে হে যাওজা হে মোৰ বিবি তুমি পর্দা করিল এইজন সাহাবা আইছে যে আল্লাহৰ নবীৰ বিবি কৈছিল ইয়া রাসূলুল্লাহ এইজন তো অন্ধ দেখে এইজন তো অন্ধটো আমাক নেদেখে গতিকে পর্দার কি প্রয়োজন আমার নবী মুকাররমে ফরমায় আরে তেখেতে নেদেখে তুমি তো দেখি আছা কিন্তু আমালোকৰ সেইবিলাক কি হয় আল্লাহৰ ৰাসূলৰ বিবিবিলাক আমালোকৰ মা হয় আমালোকৰ আল্লাহৰ ৰাসূলৰ বিবিবিলাক আমালোকৰ কাৰণে মা হয় কি মা হয় রুহানি মা হয় গতিকে রুহানি মাৰ রুহানি সন্তানৰ লগত পৰ্দা যদি রুহানি মাৰ রুহানি সন্তানৰ লগত যদি পৰ্দা হয় সুবহানাল্লাহ গতিকে আমালোকৰ কাৰণে একান্তৰ প্ৰয়োজন অনেক বেগানা পুৰুষৰ সন্মুখত আমালোকে কেতিয়াও উলংগ অৱস্থাত শৰীৰৰ আমি কোনো এনেকুৱা হিস্সা যিটো হিস্সাৰ জৰিয়তে আমাৰ ৰূপ দেখা যাব যিটো হিস্সাৰ জৰিয়তে ৰূপ হয় সেই ৰূপটো যেন আমালোকে সেই হিস্সাৰ জনে বেগানা পুৰুষক কেতিয়াও আমি নেদেখাওঁ আমালোকৰ মুছলমান মহিলাসকলৰ কাৰণে অত্যন্ত প্ৰয়োজন নবী মুকাৰৰমে ফৰমায় মোৰ উম্মতে গুনাহ কৰিব আৰে মই সেইটো ভয় নকৰো মোৰ উম্মত কেতিয়াও বৰবাদ নহয় মোৰ উম্মতে তওবা কৰিব তওবার দরজা খোলা থাকিব আল্লাহ মাফ কৰি দিব মোৰ উম্মত বৰবাদ নহয় কিন্তু সেই সময়ত সেইটো জামানাত সেইটো যুগত মোৰ উম্মত বৰবাদ হ'ব যিটো সময়ত নেকি মোৰ উম্মতৰ মহিলাবিলাকে নিজৰ খুবসুৰতি নিজৰ হুসনবিলাক নিজৰ গোপন বস্তুবিলাক বেগেনা পুৰুষৰ সন্মুখত দেখুৱাব অৰ্থাৎ বেপৰ্দাত ঘূৰিব পৃথিৱী বেপৰ্দাত ঘূৰিব নাজায়জ সম্পৰ্ক পালন কৰিব সেই সময়ত মোৰ উম্মত কিন্তু ধ্বংসৰ পথত গুচি যাব গতিকে মুছলমান এই সময়টো আমালোকৰ কাৰণে প্ৰত্যেকৰ কাৰণে অত্যন্ত চিন্তাৰ সময় যে আমি কেনেকুৱাকৈ নিজৰ ঘৰখনৰ পৰিৱেশটো আমি কেনেকুৱাকৈ নিজৰ সমাজৰ পৰিৱেশটো আমি মুহাম্মদ ৰাসূলুল্লাহৰ কালচাৰ অনুযায়ী আমালোকে চলাব পাৰোঁ আমালোকৰ কাৰণে প্ৰয়োজন আরে মা ভনীসকল আপোনালোকৰ কাৰণে পৰ্দাৰ একান্তৰ প্ৰয়োজন আরে এজন ব্যক্তি যেতিয়া মৰিব পুৰুষ এজন সেইজনক তিনিখন কাপোৰ দিয়া হ'ব কিন্তু আমালোকৰ মা ভনীসকল যদি কোনো মহিলাই যদি আজিও যদি বুজিব পৰা নাই কমসে কম নিজৰ মুহূৰ্তৰ পিছত যেতিয়া কফন দিয়া হ'ব আপোনাৰ কাৰণে এখন দুখন তিনিখন নহয় আপোনাৰ কাৰণে পাঁচখন কফন ৰখা হৈছে ইছলামে পাঁচখন কফন ৰাখিছে আৰু ইছলামৰ নিয়ম পাঁচখন কফন মহিলাক দিয়া হয় গতিকে ইয়াৰ পৰা বুজা গ'ল যিজনী মহিলা পাঁচখন কফনৰ মুহূৰ্তৰ পিছত প্ৰয়োজন আছে আৰু মুহূৰ্তৰ পিছত কোনে আপোনাক চাব যাব কবৰত কোনে আপোনাক চাব কিন্তু মুহূৰ্তৰ আগত আপোনাক প্ৰত্যেকে চাব পাৰিব গতিকে মা ভনীসকল মুহূৰ্তৰ আগৰ জিন্দগীটো আপোনালোকৰ কাৰণে বহুত গুৰুত্বৰ জিন্দগী নিজৰ জিন্দগীটো কেতিয়া অথলে নপঠায় মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি ফৰমাই গৈছে তাৰ ওপৰত আমল কৰিব লাগিব আল্লাহ তাবাৰাকা ওয়া তাআলা পবিত্ৰ কোৰআনে মুকাদ্দাসত ফৰমায় ওয়াল আসরি ইন্নাল ইনসানা লাফি খুসর প্রত্যেক মানব ধ্বংসৰ পথত কিন্তু সেই সকল ব্যক্তি ধ্বংসৰ পথত নাই যিসকলে নেকি ঈমান আনিলে আৰু নেক কৰ্ম পালন কৰিলে আল্লাহ জাল্লা শানহু ও আম্মা নামৰ ওচৰত দোৱা কৰোঁ পৰৱৰ্তীকাৰ আলমে আমালোকক প্ৰত্যেক গুনাহৰ পৰা